মোৰ ছাত্ৰ ছাত্ৰীসকল মই পঞ্চম শ্ৰেণী গণিতৰ বিষয়ে বা গণিতৰ এটি পাঠ দিবলৈ আগবাঢ়িছোঁ অধ্যায় 6 আৰু তাৰ আগতে এটি সৰু ভিডিঅ' তোমালোকৰ কাৰণে মই প্ৰস্তুত কৰিছোঁ হেতু নিশ্চয় চাবা ভাল লাগিব পাঠ হ'ল হৰণ বিষয়বস্তু হ'ল হৰণৰ ধাৰণা আৰু এই ভিডিঅ'টিত কাৰ্টুন ভিডিঅ'টি কাৰণ জানো আমি বান্দৰে কল ভাল পায় গতিকে সেই বান্দৰে কল আনিবলৈ গৈ কি যে দশা হ'ল তোমালোকে চোৱাচোন ভাল লাগিব কিমান কষ্ট কৰিছে চৰাই বান্দৰটোৱে মই এই পাঠটো আচলতে আগবঢ়োৱাৰ আগতে মই দেখাইছোঁ এটা কাৰণে যে কল আৰু বান্দৰ ব্যৱহাৰ কৰি এই পাঠটোত আমি সমানে কলৰ বিষয়ে কল মানে ভাত কেনেকৈ কৰি বা কলৰ বিষয়ে বুজাব বিচাৰিছোঁ সেয়া কলটো দেখিলে কলটো চলালে নাই আচল বস্তুটোৱেই নাই দেখিলে উলটি চালে কল থোকাতেই লাগি আছে কলটো উপায় নাই বৰ দুখ বান্দৰটো আৰু মই 10টা কল লৈছোঁ পাঠটো আগবঢ়াইছোঁ আৰু এই 10টা কল আমি বান্দৰকেইটাক আমি 2টাকৈ কল ভগাই দিম বুলি লৈছোঁ আমি প্ৰথম বান্দৰটোক দিলোঁ 2টা দিয়াৰ লগে লগে 10টাৰ পৰা 8টা থাকিলে দ্বিতীয় বান্দৰটোক আমি 8টা আছিলে মোৰ হাতত তাৰে 2টা দিলোঁ 6টা থাকিল তৃতীয় বান্দৰটোক হাতত আছে 6টা তাৰে 2টা দিলোঁ মুঠতে কেইটা থাকিল 4টা থাকিল আকৌ 4টাৰ ভিতৰত আকৌ 2টা দি দিলোঁ মোৰ হাতত থাকিলে মাত্ৰ 2টা তাৰপাছত আকৌ 2টা আছিলে যদি সেই 2টাও দি দিলোঁ শেষ হৈ থাকিলে নেকি এইয়া চোৱাচোন মোৰ হাতত নাই একেবাৰে শেষ হৈ গ'ল নহয়নে এইয়া মোৰ হাতত কল আছেনে বাৰু নাই বা শূন্য আৰু এই আমি 5টা বান্দৰক আমি ভগাই দিলোঁ নহয় জানো এইয়া চোৱা প্ৰথমটো দ্বিতীয়টো এই 5টা বান্দৰক 2টাৰে আমি 10টা কল ভগাই দিলোঁ বা 10টা কল 2টাকৈ দিয়াত 5টা বান্দৰক দিব পাৰিলোঁ এতিয়া নিশ্চয় বুজি পালা ভাগ কৰাকে হৰণ কৰা বুলি কোৱা হয় আমি এতিয়া কেইটামান বল লৈও উদাহৰণ এটা চাওঁচোন এইয়া চোৱাচোন আমি ভাগ কৰি দিলোঁ 2টাকৈ পৰিলে 5টা 5জনক আমি দিব পাৰিলোঁ 2টাকৈ ভাগ কৰাৰ পাছত ভাগ কৰাকে হৰণ কৰা বুলি কোৱা হয় ইয়াকে কৈ মই সামৰণি মাৰিছোঁ নমস্কাৰ ধন্যবাদ